নমস্কাৰ বন্ধুসকল, জালভৰীয়াৰ শাখাই আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰু লগতে হৰিনাম সমাজ এনজিঅ'য়ে বন্তি প্ৰজ্বলন কৰা সদস্যসকলৰ কিছু দৃষ্টান্ত আপোনালোকলৈ আগবঢ়াম। আমি বহুত সুখী হৈছোঁ আপুনি অহাৰ কাৰণে। ধন্যবাদ আপুনি অহাৰ কাৰণে। আমি পবিত্ৰ মুহূৰ্তত দুয়োগৰাকী মহান ব্যক্তিক লগ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই মুহূৰ্তত আমি আমাৰ আহ্বান জনাইছোঁ, এই পবিত্ৰ জৰিয়তে আমাৰ সকলো আৰু 25 বন্দী বন্দীজনক আমি ব্যৱস্থা কৰি ৰাখিছোঁ। এই সন্মানীয় আমি বন্দী প্ৰদান অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমি সন্মানীয় বৈষ্ণৱ সমাজৰ সভাপতিদেৱক মুখ্য প্ৰধান হিচাপে প্ৰদানৰ বাবে আগুৱাই যোৱাৰ বাবে মই বিদ্যুৎ সদস্যক অনুৰোধ কৰিছোঁ। সন্মানীয় সভাপতি, সন্মানীয় সম্পাদক আৰু এই কাৰ্যসূচীত তেওঁলোকে সহায় কৰিব। কৃষ্ণ কৃষ্ণ হৰি সকলো সন্মানীয় সদস্যসকলক নিজৰ নিজৰ বন্দী গছি জনাবলৈ আমি আহ্বান জনাইছোঁ। সকলো সন্মানীয় সদস্যসকলক আমি নিজৰ নিজৰ বন্দী গছি বাহিৰতো আছে দেই। কৃষ্ণ বুলি কৈ দিব আকৌ। আমাৰ এই আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ লগতে ৰাতিলৈ আৰু কাৰ্যসূচীত আজি ধন্য হৈছোঁ আৰু আজি তাৰিখত আজিৰ যুগত অতিকৈ উচিত পৰীক্ষা বুলি আমি বাস্তৱিক জীৱনত ৰূপায়িত বাবে মাৰি মৰক অকুলা প্ৰীতি আদি দৰে বিভিন্ন নাম খেলাৱলীয়ে সমাজখনত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিছে।
আমি গুৰুজনা নীতি আয়োগৰ পৰিচালিত ব্যক্তি হিচাপে আমি মন স্থিৰ কৰি মন মগজু গুৰুজনক সমৰ্পিত কৰি যদি আগবাঢ়িব পাৰোঁ মই ভাবোঁ এই অসুবিধা অসুবি স্বাভাৱিকভাৱে আঁতৰি যাব আৰু সমাজখনত এক শান্তি স্থাপন হ'ব। মই বন্তি প্ৰজন্ম হিচাপে বহুত বেছি কথা নকওঁ। আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ এজন আদৰ্শ পুৰুষ হিচাপে আমি পৰিচিত হ'ব পাৰোঁ। তাৰ বাবে আমি প্ৰয়াস ৰাখিছোঁ, চেষ্টা ৰাখিছোঁ। আমাৰ এই যাত্ৰা আমাৰ হৰিনাম সমাজৰ যুৱকসকলে সহযোগিতা আগবঢ়াই যোৱাৰ বাবে মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ হৰিনাম সমাজৰ বিশাল আৰু এক সুস্থিৰ পৰিৱেশৰ মাজেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গাঁওখনৰ জ্যেষ্ঠসকলে যুৱক যুৱতী তথা দেশৰ ধৰণে কণ কণ শুভমস্তক হৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জয় নাইপুৰ বিদ্যাম জিলা শাখা জয় জয় নাইপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত জয় জয় জালুৱে খবৰদাৰী শাখা জয় কি কৰিলো ভকতি
প্ৰাথমিক শাখাৰ তৰফৰ পৰা আন্তৰিক ভক্তি সেৱা দিছোঁ।